হেল্ল' এভৰিৱান, আজি প্ৰাপ্তিহঁতৰ ঘৰলৈ গৈছিলোঁ বিহু খাবলৈ মাতিছিলে। এইজনী মোৰ লগৰখিনিও আহিব, আপোনালোক সকলোকে দেখুৱাই আছোঁ। মৌচুম পালে মৌচুমে সদায় ব্লগত জলৱা है हमारा। হাই গো हम राजा তুমি হবা রানী আমারি কাহিনী পিছত শুনা দুটি बाबा थारा मूड खराब कर अल्लाह माफ करे बहुत मनुष्य लग लो मत करो रहने दो। देखिए आज मेरा सौभाग्य है। নমস্কাৰ সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। हेलो इसे भी प्रद्युमन है। हेलो हेलो क्या हुआ सर? बड़ा अजीब सा आदमी था। কাৰণ মানুহে মোক দেখি জ্বলি গৈছেগৈ মোৰ ভিডিঅ'বিলাক কণ্টেণ্টবিলাক চাই পাগল হৈ আছে কিন্তু নোৱাৰিবি নহয় মোক বলে তহঁতি আমাৰ দিব্য গাইছ আহি গ'ল দেৰিকে। আমাৰ দিব্য আহি গ'ল, দেৰি হৈছে। সি বহুত দেৰিকে আহিছে। আজি প্ৰাপ্তিৰ ঘৰলৈ আহিলোঁ বিহু খাবলৈ। এয়া প্ৰায় মাতিছিলে, লগৰখিনি ড্ৰয়িং ৰুমতে বহি আছে। মই আৰু প্ৰাপ্তিয়ে ধুনীয়াকৈ প্লেটখন সজাই লৈছোঁ। একদম পিঠা, তেল পিঠা, তিল পিঠা, মালপোৰা, এইফালে লস্কৰা আছে, মিঠৈ আছে, নিমকি। এয়া দেখিছেনে ৰাইজ, কিমান ধুনীয়াকৈ প্লেটখন সজাই দিছে প্ৰাপ্তিয়ে আমাৰ কাৰণে। স্পেচিয়েলি আমাক মানে মাতিছে বিহু খাবলৈ। এয়া পিঠা তাই বনাইছে বোলে, কিছুমান এয়া ইডলি আৰু লাড়ু বনাইছিলে আৰু নিমকি কেবি বনাইছে তাই। ইমান ধুনীয়াকৈ সজাইছে প্লেটখন, দেখিয়ে ভাল লাগিছে। প্লাছ লাল চাহ। তেতিয়াহ'লে ব'লক আমি খাই লওঁ। অঁ মই বনোৱা দেই, ৰাতিপুৱা বনাইছোঁ তহঁতৰ পিঠা, কালি ৰাতি লাড়ু বনালোঁ। খা যিহেতু আমাক খানা খাবলৈ মাতিছিলে, এতিয়া দুইজনী মিলি একদম ভাত দিয়াত লাগি গৈছোঁ। ল'ৰাকেইটাক আগবাঢ়ি ফাৰ্ষ্ট দি লওঁ, সেইকাৰণে ভাত উলিয়াই আছোঁ। এইফালে একদম বাকীসকল বহি আছে আৰু। ধুনীয়াকে বাঢ়িছে দেই। অঁ আমাৰ ল'ৰাখিনি খানা খাই হৈ গ'ল। এতিয়া আমি কেইজনীয়ে ধুনীয়াকৈ লগ লাগি একদম বিহু বুলি একদম এসাঁজ একেলগে খাওঁ প্ৰাপ্তিৰ ঘৰতে। এতিয়া তেতিয়াহ'লে খাই লওঁ, আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহিছোঁ, বাই বাই।